ৰাতিপুৱা শুই উঠি মই মুখখন ধুই লৈ মই পানী এগিলাচ খালোঁ। পানী গিলাচ খাই লৈ মই আইতাক সদায় টেবলেট দিয়াৰ দৰে আজিও টেবলেটটো দি কৰি আহিলোঁ আৰু দেখিলোঁ যেন চিঙিয়া আনি থৈছে। মই চিঙিয়াকেইটা দেখি এটা হাতত তুলি ল'লোঁ। দেখিছোঁ ইমান গৰম, হাত পুৰি লৈ গৈছে। দেখিছে এইকেইটা চিঙিয়া আনি পেলাই থৈ দিছে। চিঙিয়া খাই কৰি লৈ মই ভাতৰ লগত খাবৰ বাবে চাটনি অলপ বনাই ল'লোঁ। সেয়া চাটনিটো হ'ল পদিনা আৰু মানিমুনি চাটনি। সেয়া আমাৰ চাটনি হৈ গ'ল। এতিয়া আমি ভাতৰ লগত চাটনি খাম। এয়া চাটনি দেখিছেনে আপোনালোকে? চাটনিখিনি খাই ধুনীয়া লাগিছে আজি। খাই কৰি লৈ মই দেখিলোঁ বৰতাই অকলে কাম কৰি আছে বুলি মই বৰতাক অলপ কামত সহায় কৰি দিলোঁ। আজি মানে নাম আছিল। নাম থকাৰ বাবে বৰতাক অলপ সহায় কৰি দিলোঁ। বৰতাই অকলে কাম কৰি থকা দেখি মোৰ বেয়া লাগি যোৱাৰ বাবে অলপ সহায় কৰি দিলোঁ বৰতাকো। আৰু এয়া হ'ল নামৰ প্ৰসাদ। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আপোনাৰ।